তো হাই ভিউয়াৰ্ছ, আজি আকৌ বহুত দিনৰ মূৰত গাহৰিৰ ঠেং খাম। মই আগতে এদিন বনাই মই শ্বৰ্ট ভিডিঅ' এটা দিছিলোঁ আপলোড গাহৰিৰ ঠেঙৰ। তো আজি মই ভিডিঅ'টো দীঘলকৈ গোটেই আপোনালোকক দেখুৱাম ৰেচিপিটো কেনেকৈ বনাওঁ। গাহৰিৰ ঠেং আছে ইয়াত 4খন ঠেঙৰ এনেকুৱা ডাঙৰ ডাঙৰকৈ পিচ কৰি লৈ আহিছোঁ মই। এই পিচবিলাক চাওক, এনেকুৱা চব ঠেং, হাড্ডি বহুত আছে মাজত এইবিলাক। চ' এইবিলাক চব বইল কৰি চব ঢিলা কৰি দিব লাগিব। আজি ইমান ঠেংবিলাক ইমান ঠিক নহয়, খাচ নহয়। তো চাওঁ কেনেকুৱা হয়, বনাই চাওঁ। হাড্ডি বহুত আছে আজি, ঠেংবিলাক ইমান ডাঙৰ ডাঙৰ নহয়, তো সৰু সৰু হয়। এইটো পিছে ডাঙৰ চবচে। চাওক মই ৰেচিপিটো আপোনালোকক বনাই দেখুৱাই আছোঁ। গাহৰিৰ ঠেং কেনেকৈ বনাই। ফাৰ্ষ্ট মই মাংসখিনি ধুই ল'ম। এতিয়া ফাৰ্ষ্ট টাইম ধুই লওঁ মাংসখিনি ভালকৈ। তো এতিয়া এইখিনি বইল দি দিলোঁ। ইয়াত আধা ঘণ্টামান বইল কৰিম। অলপ মাংসটো তাৰমানে বইল কৰি ল'ব লাগে। ইয়াত নিমখ দি দিম মই। এইখিনি 1 চামুচ নিমখ দি দিছোঁ। এইখিনি ভালকৈ কমপ্লিট বইল কৰি ল'ম। তাৰপিছত মই বনাই দেখুৱাইছোঁ। ফাৰ্ষ্ট টাইম বইলটো হৈ লওক কমপ্লিট। আৰু মই এনেকৈ গাহৰি ঠেঙৰ ৰেচিপিটো যেনেকৈ বনাই আছোঁ, আপোনালোকে যাতে কোনে একো বেয়া নাভাবে, কাৰণ মই নিজৰ ষ্টাইলত বনাই আছোঁ, কাকো কপি কৰা নাই। মই নিজৰ ষ্টাইলত তেনেকৈ ঠেং বনাই খাওঁ। তো আপোনালোকে মোৰ নিজৰ ষ্টাইলত কেনেকৈ খাওঁ আপোনালোকে গোটেই ভিডিঅ'টো চালে গম পাব। মাংসটো বইল হৈছে একদম, মোটামুটি 40 মিনিটমান হ'ল এনেকৈ বইল হোৱা। এতিয়া মাংসটো মই মাংসটো ইয়াৰ পৰা নুমাই দিম, তাৰপিছত বনাম। বইলটো হৈ গৈছে, ইমান বইল নকৰোঁ আৰু হৈ যাব। চাই লওক বইলটো কেনেকুৱা হৈছে। এইয়া পিচ মজা। আপোনালোকে চাব পাৰে এইখিনি বইল কৰি থৈ দিয়া, এইখিনি বইলটো হৈ গৈছে। বইল কৰি থৈ দিয়া এইখিনি মাংসখিনি, গাহৰিৰ ঠেংখিনি। তো ইয়াত কুকাৰটো গৰম হৈছে। মই ইয়াত মিঠাতেল দিম, কমকৈ দিম, বেছি নিদিওঁ। বাছ মিঠাতেল এইখিনি দি দিছোঁ, হৈ যাব। বেছি মিঠাতেল নিদিওঁ মই। তাৰপিছত ইয়াত দিম মই আদা, নহৰু, পিঁয়াজ আৰু জলকীয়া দি দিম তেলখিনি গৰম হ'লে। এতিয়া পিঁয়াজখিনি দি দিম, তেলটো গৰম হৈছে। পানী আছিল, পিঁয়াজখিনি সিজিছে মোটামুটি। তো এতিয়া মই আদা, নহৰু আৰু ইয়াৰে দিম গুড়ি। ইমান ভালকৈ গুড়ি কৰা নাই, ভালকৈ এনেই থেতিলাই লৈছোঁ। তো এইখিনি দি দিলোঁ। আৰু দি দিম ইয়াত ভোট জলকীয়া। এটা দিয়া নাই, এটাতকৈ কমকৈ দিছোঁ, আধাতকৈ বেছি দিছোঁ। এইটো এটা দিছোঁ, আধা। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। এইখিনি ভালকৈ মিক্স কৰি ল'ম। ইয়াত দিম এতিয়া এইখিনি গৰম মছলা দি দিম। এইখিনি বেছি নিদিওঁ, গোন্ধৰ কাৰণে দিছোঁ। তো এইখিনি অলপ মছলা দি দিম, জিৰা মছলা দিম, বেছি নিদিওঁ। আজি অলপ আমাৰ বইল টাইপ হ'ব, সেইকাৰণে অলপ মছলা কমকৈ দিম। তো এতিয়া দিম আমি ইয়াৰ পিচ, ডাঙৰ ডাঙৰ ইণ্টাৰনেশ্যনেল পিচ দিম আমি। ইয়াৰ গোটেইকেইটা পিচ দিম, মজা খাওঁ। এই গোটেইকেইটা পিচ দিলোঁ মই। এইকেইটা পিচকেইটা এতিয়া মই এইখিনি পিচকেইটা হাফ ফ্ৰাই কৰি ল'ম। মানে বইল কৰাতে সিজি আছে, তো সেইকাৰণে হাফ ফ্ৰাই কৰিম। তাৰপিছত মই পানী দি দিম। ইয়াত পানী মই ইয়াত এইখিনি দি দিম, মানে মাংসখিনি ভালকৈ ধুই যিখিনি পানী বইল কৰিছোঁ সেই পানীখিনি দি দিম মই ইয়াত। বেছি পানী নিদিওঁ, তো অলপমান ফ্ৰাই হওক, তাৰপিছত মই পানীখিনি দি দিম। হালধি অলপ ইউজ কৰিম, আধা চামুচতকৈ কম হৈ যাব এইখিনি হালধি। দি দিম ইয়াত অলপ জালুকৰ গুড়ি আৰু মিক্স কৰি লওঁ ভালকৈ। এতিয়া দি দিম ইয়াত গাহৰি বইল কৰা পানীখিনি। আমাৰ এইপিনে গাখীৰ উতলি গ'ল, তো আমি ইয়াত গাহৰি বইল কৰা পানীখিনি দি দিম। ইয়াত ক'লা ক'লা যে দেখা পাইছে, ইয়াত মই তাৰমানে গৰম মছলা দিছিলোঁ, এই চাব পাৰে বইল কৰোঁতে। আৰু এইটো লং দিছিলোঁ। এয়া এতিয়া পানীটো অলপ কম হৈছে, পানী আৰু অলপ দিব লাগিব। তো আৰু অলপ পানী দি আছোঁ মই। নিমখটো মানে মই ইয়াত নিদিওঁ, বইল কৰোঁতে যিখিনি নিমখ দিছোঁ সেইখিনি নিমখেই হৈ যাব, তো নিমখ নিদিওঁ। আৰু যদি আমি ইয়াত ৰেড চিলি এইখিনি দি দিছোঁ, ইমান অলপ দিছোঁ, চাওক অলপমান দিছোঁ মই, একদম বহুত কমকৈ দিওঁ, একদম বহুত কম দিছোঁ। এইখিনি দিছোঁ। চাওক কালাৰটো কিমান বেয়া দেখা গৈছে, দেখিবৰ কাৰণে। খাবৰ কাৰণে কিন্তু মজা হ'ব। কালাৰটো অলপ দেখাত বহুত বেয়া হৈছে। চাওঁ লাষ্ট টাইম কেনেকুৱা হয় কালাৰ, লাহে লাহে ভাল হ'ব। এতিয়া উতলি আছে এনেকৈ। তো মই ইয়াত এতিয়া ঢাকনিখন লগাই দিম। ইয়াত মই দুডাল
ইলাষ্টিক ইউজ কৰিছোঁ ঢাকনিখনত। কি কাৰণত আপোনালোকক কৈ আছোঁ, ঢাকনিখনত দুডাল ইলাষ্টিক ইউজ কৰাৰ কাৰণটো হ'ল আমাৰ কুকাৰটো মানে হুইচেল নামাৰে, চিটি নামাৰে। তো সেইকাৰণে মই দুডাল ৰবৰ ইউজ কৰিছোঁ। চাওঁ চিটি মাৰে নে নামাৰে, যদি নামাৰে তথাপি 40 মিনিটমান থৈ দিম, আৰু মাৰিলেতো ভালেই। চাওঁ কিমান টাইম ৰাখিব পাৰোঁ এনেকৈ চিটি নামাৰাকৈ। এতিয়া মই ঢাকনিখন লগাই দিওঁ। এতিয়া চিটি মাৰালৈকে এনেকৈ ৰখি থাকিম। গেছৰ ফ্লেমটো মই এনেকৈ ল' কৰি থৈ দিছোঁ। চাহ এক কাপ খাই লওঁ মই এতিয়া। চিটি মাৰিব যেন লাগিছে, চাওঁ কিমান টাইমত মাৰে নে নামাৰে। এনেকৈ ৰাখি দিলোঁ। তো 40 মিনিট হোৱা নাই, আধা ঘণ্টামান হ'ল। মই যি গম পালোঁ মানে কুকাৰটোৱে চিটি নামাৰিব, তো সেইকাৰণে মই গেছৰ ফ্লেমটো হাই কৰি দিলোঁ। পানী অলপ দি দিলোঁ। মই আপোনালোকক দেখুৱাব পাহৰিলোঁ, ভিডিঅ' কৰিব পাহৰি থাকিলোঁ। তো সেইকাৰণে ঢাকনিখন গুচাই চালোঁ চিটি নামাৰে কাৰণে। এতিয়া আপোনালোকে চাওক উতলি আছে, আৰু মোটামুটি 10-15 মিনিট ৰাখি দিম। তাৰপিছত মাংসটো ধুনীয়াকৈ ঢিলা হৈ যাব। এতিয়া মোটামুটি ঢিলা হৈছে, মই চালোঁ। তো আপোনালোকে এবাৰ দেখুৱাই দি আছোঁ মই। চাওক পিচ, মই ডাঙৰ পিচ দেখুৱাই আছোঁ। মাংস ঢিলা হৈ গৈছে, এতিয়া এনেকৈ দেখা নাপাব। তো 10-15 মিনিট ৰাখি দিম, অলপ পানীটো শুকাই যাওক। তাৰপিছত খাবৰ কাৰণে আজিৰ পিগ ফিট ৰেডি। তো আৰু কিছু সময় ঢাকি দিওঁ, চিটি নামাৰিলেও ঢাকি দিওঁ, মানে হাৱাটো ওলাই যাব নোৱাৰাকৈ বাহিৰত অলপ টাইম ঢাকি দিওঁ। আৰু এতিয়া চাওক আমাৰ ৰেডি একদম। গাহৰিৰ ঠেং খাবৰ কাৰণে ৰেডি একদম, চাই লওক। এয়া মই খাইতো নেদেখুৱাওঁ আপোনালোকক, তো তথাপি আপোনালোকক দেখুৱাই আছোঁ। খাবৰ কাৰণে একদম ৰেডি। কালাৰ চাওক, ফাৰ্ষ্ট টাইম কালাৰটো কিমান বেয়া আছিল, এতিয়া কালাৰ কিমান ধুনীয়া হৈ গৈছে চাওক। একদম খাবৰ একদম মজা হৈ গৈছে একদম। আগত এটা শ্বৰ্ট ভিডিঅ' বনাইছিলোঁ এনেকুৱা গাহৰি ঠেং বনোৱা, সেই ভিডিঅ'টো আপোনালোকে মোৰ চেনেলত গৈ চাব পাৰে। তো আজি মই ফুল ভিডিঅ' বনালোঁ গাহৰিৰ ঠেংটো কেনেকৈ বনাওঁ। আপোনালোকে যদি ঠেং খাই ভাল পায় তেতিয়াহ'লে খাই বনাব পাৰে, যেনেকৈ বনায় আপোনালোকৰ ইচ্ছা। মোৰ নিচিনা নবনালেও হ'ব, মানে মই নিজৰ ষ্টাইলত বনাইছোঁ। তো ভিডিঅ'টো আপোনালোকৰ যদি বেয়া লাগিছে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জানো বেয়া লগা বুলি, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বেয়া লাগিলে কমেণ্ট কৰিব, ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিলেই হ'ল। তো ভিডিঅ'টো আজিলৈ ইমানেই। টাটা বাই বাই, চাই লওক।